নমস্কাৰ মই সুমনে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল দা ইনফোজনলৈ। এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ ইনফৰমেটিভ ভিডিঅ' লগতে টেকনলজি ৰিলেটেড ভিডিঅ' দেখিবলৈ পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে আমাৰ স্মাৰ্টফোনবোৰত বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰোঁ, কিন্তু আমাৰ বহুতেই এই এপসমূহৰ বিশেষ কিছুমান ফিচাৰ্ছ ব্যৱহাৰ কৰিব নাজানো। আমি সঘনাই ব্যৱহাৰ কৰি থকা দুটা এপ হোৱাটছএপ আৰু গুগল জিবোৰ্ড কিবৰ্ডখনৰ তেনে কিছু বিশেষ ফিচাৰ্ছ কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ কেইটামান টিপছ এণ্ড ট্ৰিক্স আজি আপোনালোকক জনাম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাব আৰু নিজে প্ৰয়োগ কৰিব পাৰিছেনে নাই তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। প্ৰথমতে আহিছোঁ হোৱাটছএপৰ কেইটামান বিশেষ টিপছ এণ্ড ট্ৰিক্সলৈ। আপোনাৰ মেছেজবোৰ দেখাত আকৰ্ষণীয় আৰু ষ্টাইলিছ কৰিব পাৰিব। উদাহৰণস্বৰূপে যদি আপুনি টেক্সটটো বোল্ড কৰিব বিচাৰে তেনেহ'লে প্ৰথমতে কীবৰ্ডত গৈ চিম্বলত গৈ ষ্টাৰ টাইপ কৰক। তাৰপিছত আপুনি যিকোনো এটা টেক্সট লিখক, যেনেকৈ মই লিখিছোঁ ষ্টে ছেফ। এতিয়া আপুনি পুনৰ ষ্টাৰ টাইপ কৰক আৰু চেণ্ড কৰি দিয়ক। এতিয়া দেখিব আপোনাৰ টেক্সটটো আগতকৈ অলপ বোল্ড হৈছে আৰু ডাৰ্ক হৈছে। যদি আপুনি টেক্সট ইটালিক ফণ্টত চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰথমতে কীবৰ্ডত যাওক, তাৰপিছত চিম্বলত গৈ প্ৰথমতে আণ্ডাৰস্ক'ৰ টাইপ কৰক। তাৰপিছত আপুনি যিকোনো এটা টেক্সট লিখক, যেনেকৈ মই লিখিছোঁ মোৰ চেনেলটোৰ নাম দা ইনফোজন। এতিয়া আপুনি পুনৰ চিম্বলত গৈ আণ্ডাৰস্ক'ৰ টাইপ কৰক, তাৰপিছত আপুনি চেণ্ড কৰি দিয়ক। দেখিব আপোনাৰ টেক্সটটো ইটালিক ফণ্টত চেণ্ড হৈছে। যদি আপুনি ষ্ট্ৰাইক থ্ৰু টেক্সট পঠিয়াব বিচাৰে তেনেহ'লে প্ৰথমতে কীবৰ্ডত গৈ চিম্বলত গৈ টিল্ড চিম্বলটো টাইপ কৰিব। তাৰপিছত আপুনি যিকোনো এটা টেক্সট লিখিব, যেনেকৈ মই লিখিছোঁ পলিউশ্যন। এতিয়া আপুনি পুনৰ চিম্বলত গৈ টিল্ড চিম্বলটো টাইপ কৰিব, তাৰপিছত চেণ্ড কৰিব। এতিয়া দেখিব আপোনাৰ টেক্সটটো ষ্ট্ৰাইক থ্ৰু ষ্টাইলত চেণ্ড হৈছে। যদি টেক্সট একেলগে বোল্ড আৰু ইটালিক দুয়োটাই কৰিব বিচাৰিছে তেনেহ'লে ষ্টাৰ টাইপ কৰি আণ্ডাৰস্ক'ৰ টাইপ কৰি যিকোনো এটা টেক্সট লিখক, যেনেকৈ মই লিখিছোঁ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ। এতিয়া পুনৰ আণ্ডাৰস্ক'ৰ টাইপ কৰি ষ্টাৰ টাইপ কৰি চেণ্ড কৰি দিয়ক। এতিয়া দেখিব আপোনাৰ টেক্সটটো বোল্ড ইটালিক দুয়োটা ষ্টাইলত চেণ্ড হৈছে। আপোনালোক সকলোৱে হয়তো জিবোৰ্ড ভাৰ্চুৱেল কীবৰ্ডখন ব্যৱহাৰ কৰে, কিন্তু আপোনালোকৰ মাজৰে বহুতে হয়তো জিবোৰ্ডৰ কিছুমান বিশেষ টিপছ এণ্ড ট্ৰিক্স নাজানে। গতিকে কিছু এনে টিপছ এণ্ড ট্ৰিক্স আজি আপোনালোকক জনাম। এই কীবৰ্ডখন ব্যৱহাৰ কৰাটো খুবেই সহজ, কিন্তু ইয়াৰ কিছুমান বিশেষ ফিচাৰ্ছ আছে। ইয়াত চাওক, মই এটা টেক্সট লিখিছোঁ, যেনে হাউ আৰ ইউ। এতিয়া আপুনি চাওক, ইয়াত কেপিটেল লেটাৰ আৰু স্মল লেটাৰ দুয়োটাই আছে। আপুনি ইয়াত টেপ কৰক আৰু সিলেক্ট অল কৰি লওক।
এতিয়া আপুনি তলত থকা এই শ্বৰ্টকাট শ্বিফ্ট বাটনটো এবাৰ টেপ কৰক। এতিয়া দেখিব প্ৰতিটো ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো স্মল লেটাৰ হৈছে। নেক্সট আকৌ এবাৰ আপুনি টেপ কৰক। এতিয়া আপুনি দেখিব প্ৰতিটো ৱৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ হৈছে। আৰু এবাৰ টেপ কৰক। এবাৰ দেখিব গোটেইকেইটা লেটাৰ কেপিটেল লেটাৰত আহিছে। ইয়াত 100 মোডৰ সুবিধা আছে। যদি আপুনি দুখন হাতেৰে টাইপ কৰিবলৈ অসুবিধা পাইছে তেনেহ'লে 100 মোড অপশ্যনটো অন কৰি লৈ আপুনি অতি সহজে টাইপ কৰিব পাৰিব। মোডটো এক্টিভ কৰিবলৈ তলৰ কমা আৰু ইমজি থকা এই বাটনটোত টেপ কৰি আঙুলি থকা এই চিম্বলটোত স্ৱাইপ কৰিলে এক্টিভ হৈ যাব। এতিয়া অতি সহজে এখন হাতেৰে লিখিব পাৰিব। যদি পুনৰ ফুল মোডলৈ যাব বিচাৰিছে তেন্তে ইয়াত টেপ কৰিব। অসমীয়া ভাষাত লিখিবলৈ প্ৰথমতে গ্লোবৰ চিম্বলটোত অলপ সময় টেপ কৰি লেংগুৱেজ ছেটিংছত যাব। ইয়াত এড কীবৰ্ডত গৈ আছামিজ বুলি চাৰ্চ কৰিব। ইয়াত আছামিজ ইণ্ডিয়াত ক্লিক কৰিব। এতিয়া আপুনি অসমীয়াত বহুকেইখন কীবৰ্ড পাব। তাত ক্লিক কৰি ডান কৰি বেক কৰিব। এতিয়া স্পেচ বাৰত অলপ সময় টেপ কৰিলে অসমীয়া কীবৰ্ডকেইখন দেখুৱাব। চিলেক্ট কৰি অসমীয়াত লিখিবলৈ পাৰিব। জি বৰ্ডত আপোনাৰ বাবে আৰু এটা সুবিধা আছে। কীবৰ্ডত থকা তিনিটা ডটত ক্লিক কৰি ফ্লটিং অপশ্যনটো দেখিব। তাত ক্লিক কৰিলে আপোনাৰ কীবৰ্ডখন স্ক্ৰীনৰ যিটো ঠাইলৈ নিব বিচাৰে তালৈকে নিব পাৰিব। যদি পুনৰ আগৰ অৱস্থালৈ আনিব বিচাৰে তেনেহ'লে আকৌ তিনিটা ডটত ক্লিক কৰি ফ্লটিং অপশ্যনটো বন্ধ কৰি দিব। আজিৰ টিপছ এণ্ড ট্ৰিক্স ইমানেই আছিল। সকলো সুস্থ থাকক, ভালে থাকক। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।